हेलो फ्रेंड्स मोर चैनल अन्य এটা ভিডিওলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ বাবে এটা খুবেই বেয়া খবৰ, বিশেষকৈ যিসকলে বেহাৰবাৰী আউটপোষ্টৰ পিয়ল বসুমতাৰীৰ অভিনয় চাই ভাল পায় তেখেতসকলৰ বাবে। আপোনালোকৰ কোনে কোনে ভাল পায় পিয়ল বসুমতাৰীৰ অভিনয় চাই জনাবচোন কমেন্টত, কিয়নো তেখেতক আৰু বেহাৰবাৰী আউটপোষ্টত অনিৰ্দিষ্ট কাললৈ দেখা নাপায়। তেখেতে নিজৰ ইউটিউব চেনেলটোৰ জৰিয়তে জনায় যে আই এম সো সৰি, মই আজিৰ পৰা বেহাৰবাৰী আউটপোষ্টত অনিৰ্দিষ্ট কাললৈ নাথাকিম, কাৰণ নেক্সট মাহ মুম্বাইত মিউজিক প্ৰডাকশ্যন এডভান্স এডিটিঙৰ কোৰ্ছ ল'বলৈ যাম। সঁচাকৈ যিসকলে বেহাৰবাৰী আউটপোষ্টৰ তেখেতৰ অভিনয় চাই ভাল পায় তেখেতসকলে নিশ্চয় তেখেতক বহুত বেছি মিছ কৰিব, নহয় জানো? জনাবচোন কমেণ্ট ছেকশ্যনত, আৰু তেখেতৰ কাৰণে ভিডিঅ'টোত এটা লাইক কৰিব। আৰু লগতে সেইসকললৈ মোৰ অনুৰোধ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আগলৈ দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। ধন্যবাদ।